মানুহ জন্ম লওঁতে কোনো পিঠিত জাতিৰ ধাব্বা লগাই নাহে তো যি হ'ল ভালেই হ'ল सा भाई जब लड़का लड़की राजी तो क्या करेगा काजी 2014 চনৰ এটা সমীক্ষাৰ মতে ভাৰতবৰ্ষত মাত্ৰ 5% মানুহে ইণ্টাৰকাষ্ট মেৰেজ কৰে আৰে সমাজে কি ক'ব ওচৰৰ মানুহে কি ক'ব নিজৰ জাতি ছোৱালীজনী বেলেগ জাতিৰ লগত দিম জানো আৰু আছে মানুহৰ আগত মুখখন কেনেকৈ দেখুৱাম হে আমাৰ সমাজৰ তেজ বেলেগৰ সমাজত দি আমাৰ তেজ কিয় কুলসিত কৰিম এই হ'ল আজিৰ দিব্য সমাজৰ চিন্তা এনেকুৱা বহুত কাৰণত আজি আমাৰ সমাজত বহুত প্ৰব্লেম সৃষ্টি কৰি আছে ইয়াৰ ক্ষেত্ৰত এইটো কথা হৈছে তাইৰ মাকে তাইৰ কথা চিন্তা নকৰি সমাজৰ কথাই চিন্তা কৰি এক্সাক্টলি ইণ্টাৰকাষ্ট মেৰেজক লৈ বহুত প্ৰব্লেম সৃষ্টি কৰি আছে আজি প্ৰায় 125 বছৰ আগতে প্ৰায় 1889 চনৰ 4 ফেব্ৰুৱাৰীত প্ৰথমখন ইণ্টাৰকাষ্ট মেৰেজ ভাৰতবৰ্ষত হৈছিল য়শৱন্ত আৰু ৰাধেৰ মাজত আৰু তাৰ লগতে উত্তৰ প্ৰদেশৰ দৰে এখন ৰাজ্য য'ত ধৰ্মীয় গোড়ামীৰ কথা আমি সকলোৱে জানো তাতো আজিৰ তাৰিখত ইণ্টাৰকাষ্ট মেৰেজত কেছ ৰিৱাৰ্ড ৰাখিছে নিজৰ জাতিৰ গাধ এটাও আপোন কিন্তু অইন জাতিৰ ঘোঁৰা এজনকো আপোন কৰি ল'ব নোৱাৰে চালা আবে তোৰতো হাইব্ৰিড হ'ব বে আনকি সুপ্ৰিম কোৰ্টেও ইয়াৰ পক্ষে ৰায় দিছে আৰু শুন তই যদি ৰাজি তাই ৰাজি মোক ক কালিয়ে বিয়া পাতি দিম সমাজে আপোনালোকৰ কথা মাত্ৰ 2 মিনিট পাতিব 2 মিনিট কিন্তু সেই 2 মিনিটৰ বাবে আপোনালোকে বা আপুনি আপোনাৰ ছোৱালীজনীৰ জীৱনটো ধ্বংস নকৰিব পিয়াসী সন্তানবোৰে নিয়ম নমনা মাতৃৰ চকু ঘন কুঁৱলী গহ্বৰ হৈ গুণে সদায় সভাকে পাতে ভাষণ কৰি দিনবোৰ আমাৰ মৃত হৰিণৰ